যেতিয়াই আপোনালোকে বহুত বিচৰা কাপোৰখিনি যদি আহি পায় তেতিয়া মোৰ মনটো বহুত বেছি ভাল লাগে কিন্তু আজি অকণমান বেয়াও লাগিছে জানেনে ৰঙা ইমান বেছি অৰ্ডাৰ আহিছিলে মাত্ৰ ইমানখিনি আহিছে কিমানক জোৰাব পাৰো সেয়া নাজানো বহুতৰ বাৰু ৰিচিপ্ট কাটি ৰখা হৈছে এইখিনি ভিতৰত কিমানক জোৰাব পাৰো বা কিমানখিনি পেমেন্ট কৰা আছে সেয়া মই এতিয়া পেকিং কৰাৰ পিছতহে গম পাম ৰৈ যোৱাখিনি বাৰু আমি দিব পাৰিম বাৰু ভাল খবৰ এইটো যে এই ৰঙা জোৰাটো দুদিনৰ পিছে পিছে আকৌ আমাৰ ষ্টক আহি থাকিব একেলগে সৰহকে দিব পৰা নাই তেওঁলোকে ওদিকে আপোনালোকে যদিও নাপায় খবৰ কৰি থাকিব মাজে মাজে পাব আৰু কেবাটা কালাৰটো নতুন ষ্টক আহিছে মানে কি হয় মই ভিডিও কৰি যদি নতুন কালাৰ কেটা নেদেখো আপোনালোকে গম নাপাব হেকাৰণে অহাৰ লগে লগে মই উলিয়াই লৈছো কালাৰ কেটা দেখুৱাই দিম তাৰ পিছত আৰু এটা কথা হল ভালো লাগিছে বেয়াও লাগিছে এই যে সেমি পাটৰ যিখিনি কাপোৰ বিচাৰি আছিল এইজোৰ ভাল লাগিছে এইজোৰ লকচোন হয় দেখুৱাই দিম ৰবা তো লাইট পিংকত আহিছিলে দুটা কালাৰতে আহিছে ইয়াৰ মানে কেবাটা কালাৰটো সকলোৱে বিচাৰি আছিল মোৰ আগৰ ভিডিও চাই পেলাই তো এতিয়া দুটা কালাৰত আহিছে দেখুৱাই দিম আৰু কিছুমান ইয়াত অকণমান হাল হলনি হৈছে প্ৰাইসটো ইয়াৰ মানে হাল হলনি হোৱা এটাই কাৰণ আগৰ ভিডিওটো হয়তো আপোনালোকে চালে গম পাব তাতে মোৰ চাদৰখন চিলোৱা নাছিলে দহি কৰা নাছিলে মেখেলা চিলোৱা নাছিলে কিন্তু এবাৰ একদম ৰেডি টু ওয়্যাৰ কে আহিছে মাত্ৰ ব্লাউজটো আপোনালোকে চিলাই ল'ব লাগিব আগৰ জোৰাটো যদি আপোনালোকে ভিডিওটো চাইছিলে তেতিয়া গম পাব দুটা কালাৰতে আহিছে মেখেলাখন চিলাব নালাগিব আপোনালোকে আৰু আগৰ জোৰা যিটো মই পিন্ধিছিলো সেই জোৰাটোত অকণমান ফুলটো সৰু সাইজ আৰু এই মাজৰ বুটাবোৰ সৰু আহিছে অকণমান বেলেগকে আহিছে আৰু দহি কৰি দিছে সব ভাল লাগিছে এই দহিখিনি মোৰ সঁচা কথা ক'বলৈ গ'লে ভাল লগা নাই আপোনালোকে হাল হলনি কৰি ল'ব লাগিব অকণমান যদি এনেকে পিন্ধিব বিচাৰে এনেকে পিন্ধিব যদি দহিখিনি বোলে ভাল লগা নাই তেতিয়া আপোনালোকে দহিটো চেঞ্জ কৰি ল'ব আৰু সাইড পাৰি কিন্তু চিলাই দিছে আগৰখনত চিলোৱা নাছিলে তাৰ কাৰণে কিন্তু 150 এটা আপোনালোকে বেছি পে কৰিব লাগিব মেখেলাৰ হেতু যিটো আপোনালোকে সাইড পাৰি আৰু দহিটো কাৰণে লৈ লৈছে তেওঁলোকে এতিয়া আগতে আছিলে 1050 এতিয়া আপোনালোকে দিব লাগিব 1200 পুৰাপুৰি 1200 দিব লাগিব এই কাপোৰজোৰৰ কাৰণে খুব ধুনীয়া কিন্তু কোৱালিটি একেটাই আহিছে মাত্ৰ তেওঁলোকে চিলাই পেলাই পঠিয়াইছে আৰু এটাই বেয়া কৰিলে দহিটো নলগোৱা হলেও ভাল আছিলে এতিয়া লগাই দিছে যিসকলে ইচ্ছা কৰে চেঞ্জ কৰি ল'ব তো এইজোৰৰ দহিটো বেলেগ এইজোৰ ভাল লাগিছে চাওক এইজোৰ ভাল আহিছে এটা কাৰ ভাগ্যত কোনজোৰ পৰে এটা ক'ব নোৱাৰিছো এইজোৰ বাৰু ভালে আহিছে একেটাই হয় এই ব্লাউজৰ পিছ একে এইজোৰ বেয়া আহিছে এনেকে কৰি ল'ব এইজোৰ মানে কৰিব নালাগিব খুব ধুনীয়া পূজাত আপোনালোকে পিন্ধিব পাৰিব সঁচাকে বিৰাট ধুনীয়া কোৱালিটি বিৰাট ধুনীয়া ব্লাউজৰ পিচটো মেলি দিয়কচোন ব্লাউজৰ পিচটো মই দেখুৱাই দিছো আৰু আহিব মই আৰু অৰ্ডাৰ দিছো ডাঙৰ ন হয় বহুত বেছি অৰ্ডাৰ আহিছে কাপোৰজোৰৰ সেইকাৰণে বহুত বেছিকে মই অৰ্ডাৰ কৰি দিছো আপোনালোকে যাতে সকলোৱে পায় কিন্তু অকণমান টাইম লাগে অৰ্ডাৰ দিলে আকৌ খুব ধুনীয়া আহল বহল ব্লাউজৰ পিচটো তাৰপিছত আৰু এটা দুটা কালাৰতে আহিছে এইখিনি হোৱাইটত আহিছে ইয়াৰ দহিটো আকৌ বেলেগ কি চবৰে দহি জোৰাবিলাক বেলেগ আৰু এইটো পিংক কালাৰত আহিছে এযোৰ ধুনীয়াকৈ আহিছে এযোৰ মানে বেয়াকৈ আহিছে যিসকলে পিংক আৰু হোৱাইটত ল'ম বুলি ভাবিছিলে জলদিকে ভিডিওটো দেখাৰ পিছতে ফোন কৰিব আৰু মানে কি হয় বহুত জলদি ষ্টক শেষ হৈ যায় আৰু সেইকাৰণে যেতিয়াই মেছেজ কৰে মই কওঁ কি পে কৰিলে অৰ্ডাৰ কনফাৰ্ম হ'ব লগালগ সেইটো কাৰণে দিওঁ কাৰণ দেৰি কৰিলে আকৌ নাপায় কাপোৰযোৰ বহুতে কি কৰে বহুত দেৰিকৈ পে কৰি দিয়ে তেতিয়া এইফালে আমাৰ ষ্টক শেষ হৈ যায় সেইকাৰণে মই লগতে স্কেনাৰ পঠিয়াই দিওঁ যিসকলে পচন্দ কৰিছে সোনকালে মেছেজ কৰিছে তেওঁলোকে যাতে পায় বুলি দেখিছেনে খুব মৰম লগা কালাৰ কি ধুনীয়া লাগিব ধুনীয়াকৈ চিলাই পিন্ধি ৱাও মোৰ মানে বিৰাট ভাল লাগে কালাৰটো ইয়াৰ ব্লাউজৰ পিচ হ'ব ব্লাউজৰ পিচটো কণ্ট্ৰাষ্টত আছে এই দেখা পালে এইখিনি চেমি পাটৰ এই দুটা কালাৰতে আহিছে হোৱাইটত আৰু এইটো কালাৰ এতিয়া কথা হ'ল কি মই এতিয়া এৰিবলৈ ওলাইছোঁ পদ্মিনীৰ দুটামান বেলেগ কালাৰত আহিছে পদ্মিনীৰ কাপোৰখিনি বহুত বেছি ভাল পাইছে সকলোৱে সেইকাৰণে মই আকৌ পদ্মিনীৰ যিমান পাৰোঁ বেলেগ কালাৰত আনিবলৈ চেষ্টা কৰি আছোঁ কালাৰটো খুব ভাল লাগে লাইট পিংকত এখন চাদৰখন আৰু ইয়াত ব্লাউজৰ পিচ মই খুলি দেখুৱাইছোঁ গোটেইখিনি ডিজাইনবিলাক একেই প্ৰায় কিন্তু কিছুমান ফুল অকণমান বেলেগ আহিছে আৰু ইয়াৰ ব্লাউজৰ পিচটো মানে পদ্মিনীত কৈছোঁৱে মই খুব ধুনীয়াকৈ ডিজাইন বনাব পাৰে পদ্মিনীত ব্লাউজৰ পিচটো ফুল কৰি দিছে ধুনীয়াকৈ ছাইড পাৰি আৰু ব্লাউজৰ পিচ তাৰপিছত একেবাৰে গুলপীয়াত আহিছে সেউজীয়া কাম কৰা এই কালাৰটো আহিছিলে নাই মই ধৰিব পৰা নাই বেলেগ কালাৰ আহি আছে গোটেইবোৰ আপোনালোকৰ সুবিধা হোৱাকৈ মই যাতে আপোনালোকে ডিজাইনটো বুজি পায় খুলি দেখুৱাই দিওঁ ইফালে খুব মৰম লগা লগতে আছে তেনেকৈ একে থাকিব ব্লাউজৰ পিছত হেৰি কাম কৰা থাকিব আৰু এই দুটা কালাৰ ভাল লাগিছে খুব ধুনীয়া লাগিছে কালাৰটো মেখেলা ব্লাউজৰ পিচ আৰু সাইড পাৰি একেলগে আছে নতুন কালাৰবোৰ মানে ভৰাই পঠাই দিছে কিছুমান পিছৰ এটা আহিছে ধুনীয়া লাগিব মেখেলা সাইড পাৰি কালাৰ খুলি দেখুৱাইছোঁ নেকি আগৰ ভিডিঅ'ত একেবাৰে খুলিয়ে দিওঁ আৰু এইখন মেখেলা
ধুনীয়া লাগিছে দেই বহুত মৰম লগা এটা কালাৰ বাকীখিনি দেখুৱাইছোৱে নেকি এইকেইটা আহিছিলে কালি যোৱাকালি আকৌ আহিছে এইটো পিছ বেলেগ চাগে এইটোত আহিছে একেই মেখেলা ব্লাউজৰ পিচ চাইড পাৰি গুলপীয়াত কলা ফুলৰ কাম কৰিছে এই যোৱাটো খুব মৰম লাগিছে এখন মেখেলা এয়া চাইড পাৰি এইটো আগতে আহিছিলে আকৌ আহিছে এইটো দেখা গৈছিলে এইটো আগতে দেখাইছে এইটো আহিছে আকৌ দেখুৱাই দিছে এইবাৰ অকণমান ফুলটো সৰুকৈ আহিছে এয়া মেখেলা চাইড পাৰি এইটো এইযোৰ আহিছে ন গোটেইখিনি দেখুৱাই দিলোঁ আকৌ যদি ৰৈ গৈছে ইয়াৰ ভিতৰতে কালাৰ আকৌ দেখুৱাই দিম বাৰু নেক্সট ভিডিঅ'ত পে' কৰিলে অৰ্ডাৰ কনফাৰ্ম হৈ যাব আপোনালোকে কাপোৰযোৰ নাপাব বুলি সেইটো কাৰণে আমি প্ৰত্যেকটো মেছেজৰ আগত সোধাৰ লগে লগে যদি ষ্টক থাকে আমি তেনেকৈ মেছেজ কৰি দিওঁ তেতিয়া গম পাব কাপোৰযোৰ ষ্টক আছে লগালগ পে' কৰি দিব সেইকাৰণে যিগৰাকী আগতে পে'মেণ্ট কৰে তেওঁলোকৰ অৰ্ডাৰটো কনফাৰ্ম হয় সেইকাৰণে দেৰি নকৰিব জল্দি জল্দি কণ্টেক্ট কৰিব প্ৰাইচ মই ওপৰত লিখিয়ে দিছোঁ স্ক্ৰীণত নাম্বাৰ দিয়াই আছে জল্দি জল্দি বাই বাই